হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইফালে আছে আমাৰ কুকুৰ ভাই, মানে অংকুৰ ভাই। ইফালে আমাৰ চিকে ট্ৰেভেল। পাপাই নিজৰ ঘৰ আন পাইছে না, ঘুমিয়ে লৈছে একেলগে। তো বাৰু যিয়ে নহওক, ইহঁতে আছে ইয়াত। আৰু আজি মানে আমি গোটেইবোৰ গৈ আছোঁ বগৰীহাটীলৈ। তাত গমেই পাই একদম মানুহে মানে জুবিন দাৰ নশ্বৰ দেশ বনাইছে। তেখেতৰ নামটো হ'ল কিশোৰ বেজবৰুৱা। আৰু অকল জুবিন দাৰৰ নশ্বৰ দেশ নহয়, ভূপেন হাজৰিকাৰো নশ্বৰ দেশ বনাইছিল 2011 চনত। আৰু তেখেতে কিবা এটা ৰেকৰ্ডো কৰিছে। তো বলক এতিয়া তেখেতৰ ঘৰলৈ বুলি যাওঁ। এনেকৈ আহি পালোঁ মানে বগৰীহাটী আদৰ্শ গাঁও। আৰু ইয়াতে মানে বনাইছে জুবিন দাৰ মানে সেই নশ্বৰ দেশটো। তো যিটোৰ বাবে আমি আহিছোঁ না কি ভাই, মানে এজ ইট ইজ বনাইছে। মানে আমি চাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ। অংকুৰ কি কবি? মই দেখি কিনে মানে যিটো জুবিন দাক তাতে দেখিছিলোঁ, ছেম টু ছেম ভাই, দেখি কিনে বুক চুক কিবা লাগি গৈছে। মানে চখ সিমান বেছি সেই গাঁৱৰ মানে অলপমান ভিতৰুমা হয় বগৰীহাটীৰ পৰাও। ইয়াতেও মানে ইমান এইখিনি মানে টেলেণ্ট লুকিয়েছে সিহঁতক আমি দেখাইছোঁ আৰু আপোনালোকক। মই শুনা মতেতো যেতিয়া বোলে আমাৰ সুদাগন্ত ডক্টৰ ভূপেন হাজৰিকা তেতিয়াও ঢুকাইছিল তেতিয়া বনাইছিল, আছেনে নাই সেইটো? সেইটো এতিয়া সুধিব লাগিব আমি। ঠিক আছে। বাকী এতিয়া আহি পাইছোঁ বাৰু, এতিয়া সোমাই যাম মানে তেনেকৈ। এতিয়া মানে তেখেতৰ ঘৰত আহি পালোঁ। আৰু ইয়াতে আছে মানে জুবিন দা ধুনীয়াকৈ একদম কফিনটোত আছে। আৰু ইফালে এখেতে মানে বনাইছে আমাৰ জুবিন দাক মানে কফিনৰ ভিতৰত। আৰু ক'বলৈ গ'লে কি এডিটিজ বনাইছে মানে একদম মুক্সাৰ পৰা চাৰ্টৰ পৰা একদম গোটেই পূৰা একদম আগৰ পৰা পিছলৈকে মানে ক'তো কাটিব নোৱাৰে তেখেতক নাম্বাৰ মানে। আৰু আপোনাৰ নামটো? মোৰ নাম কিশোৰ বেজবৰুৱা। কিশোৰ বেজবৰুৱা। তো মানে কিশোৰ বেজবৰুৱা এখেতেই বনাইছে মানে এই জুবিন দাক কফিনৰ ভিতৰত এনেকৈ। মানে আপোনাৰ এই চিন্তাটো কেনেকৈ আহিল? মোৰ একচুৱেলি 2011 চনতে মই যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণ ঘটিছিল, তেতিয়াই মই এই চিন্তাটো আহিছিল। আৰু তেতিয়াই তেওঁৰ সেই কফিনবন্দী নশ্বৰ দেশ সাজি ওলাইছিলোঁ। আৰু তাৰপিছত এইটো দ্বিতীয় প্ৰচেষ্টা। ধৰক এতিয়া বিভিন্ন শিল্পীয়ে আপোনাৰ মৃন্ময় শিল্পীয়ে হওক বা চিত্ৰ ভাস্কৰ্য শিল্পীয়ে হওক, আপোনাৰ জীৱিত অৱস্থাত মানে তৈয়াৰ কৰে। মই অলপ ব্যতিক্ৰম প্ৰচেষ্টাৰে তেখেতক সৃষ্টি কৰি শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে মই প্ৰয়াস কৰিছোঁ। আৰু এনেকেই আৰু চিন্তা চৰ্চাবিলাক, সকলোৰে চিন্তা চৰ্চাবিলাক বেলেগ বেলেগ। মোৰ অলপ সুকীয়া চিন্তাৰে তেখেতক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কি ব্যৱহাৰ কৰিছিল ক'ব পাৰিব নেকি? মই ইয়াতে ধৰক এতিয়া ফ্ৰেমটোত আপোনাৰ কাঠ আৰু আপোনাৰ গ্লাছ আছে। আৰু যিটো মেটেৰিয়েলছ আপোনাৰ মূৰ্তিটো ভাগ বনাইছোঁ, সেইটো প্লাষ্টাৰ অফ পেৰিছেৰে বনাইছোঁ। বাকী হেৰি কি বুলি কয়, আপুনি যেতিয়া ভূপেন হাজৰিকাৰটো বনাইছিল তেতিয়া আৰু এতিয়া মানে একে বস্তুৱে ব্যৱহাৰ হৈছেনে? একেই বস্তু। বাকী আপোনাক আকৌ এটা কথা সুধোঁ, এই যিটো নশ্বৰ দেশ আপুনি বনালে, এতিয়া আপুনি গৈছিল নে চাবলৈ সোণাপুৰলৈ? মই গৈছিলোঁ। আৰু তাত দেখি পিনাই বনাইছে আপুনি? আৰু মানে ধৰি লওক তাততো এনে ইমানবোৰ মানুহ হৈছে, আমি কোনেও ভালদৰে চাব পৰা নাই। আপুনি কেনেকৈ ভাবি ল'লে যে এইটো পাৰিম মই বনাব? আচলতে কি হয়, মই এইটো খুব মনে মনে বনাইছিলোঁ, কাকো জানিব দিয়া নাছিলোঁ। কাৰণ মই যদি বনাই থকা অৱস্থাত মানুহে জানে, যদি মই সফল হ'ব নোৱাৰোঁ, তেতিয়া এটা লাজৰ বিষয়। যেতিয়া তেখেতক মই দেখি আহিছিলোঁ, ইয়াৰ আগতে ভূপেন হাজৰিকাদেৱকো দেখি আহিছিলোঁ, তেতিয়া মোৰ মনত এটা চিন্তা হৈছিল যে গাঁও অঞ্চলৰ মানুহখিনিয়ে বিশেষকৈ গুৱাহাটীত যাব পৰা অৱস্থাত নাছিল বা এইটো প্ৰত্যক্ষ কৰিব পৰা নাছিল। যিহেতু ধৰক বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক বা টিভিত প্ৰত্যক্ষ কৰিছিল, স্বচক্ষু প্ৰত্যক্ষ কৰিব পৰা নাছিল। সেই গতিকে মই গাঁও অঞ্চলৰ মানুহখিনিৰ কাৰণে এটা চোৱাৰ সুবিধা কৰি দিয়াৰ কাৰণে তেখেতৰ এই নশ্বৰ দেশ সাজি উলিয়াইছিল। আমি শুনিছোঁ আগতে, যিহেতু মোৰ ঘৰ ইয়াৰ পৰা বৰ বেছি দূৰ নহয়, আপুনি বোলে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডছ কৰিছিল। সেইটো কিহৰ বাবে হৈছিল আপোনাৰ? সেইটো আচলতে মই 2020 চনত এটা ক্ষুদ্ৰতম হাতী বনাইছিলোঁ, যিটো চন্দন কাঠেৰে বনাইছিলোঁ। আৰু সেইটো আপোনাৰ ভাৰতৰ ভিতৰত ক্ষুদ্ৰতম বুলি চিহ্নিত হৈছে। 1 চেণ্টিমিটাৰ চন্দন কাঠত মানে এটা ক্ষুদ্ৰতম হাতী বনাইছিলোঁ। মানে সেইটো সকলোতকৈ সৰু হাতী? সকলোতকৈ সৰু হাতী। আৰু সেইটোৱে পৰৱৰ্তী সময়ত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছিল। এতিয়া সেই হাতীটো কৰিছে? আছে মোৰ তাতে আছে। আচ্ছা বাৰু। মানে এনেকুৱা টেলেণ্ট এটা সোমাই আছে মানে আমাৰ ওচৰৰে বগৰীহাটী গাঁৱত। মানে ময়ো গম পোৱা নাছিলোঁ, যেতিয়া জুবিন দাক বনালে তেতিয়াহে মানে মই বস্তুটো গম পালোঁ। আৰু গম পাই আহিলোঁ দাদাৰ ওচৰলৈ। মানে ভাল লাগিছে বহুত বেছি আহি। মানে সঁচাকৈ মানি গৈছোঁ এখেতক। এই জুবিন দাৰ ভৰিখন মানে পানীত অকণমান সেই আহিছিল না, তো সেইখিনিও ইয়াত আছে মানে, অলপো কাটিব নোৱাৰে মানে। আৰু বাকী দাদা যিহেতু মানে আমাৰ ঘৰৰ ওচৰতে ঘৰ হয় বগৰীহাটী, আৰু গমেই পোৱা নাছিলোঁ আচলতে ইমান যেন টেলেণ্টেড মানুহ এজন সোমাই আছিল। আজি যেতিয়া মই গুগলত চাৰ্চ কৰি বা ইয়ালৈ আহি গম পালোঁ, তেতিয়াই গম পালোঁ।
পালোঁ বাকী আপুনি ভূপেন হাজৰিকাক বনাইছিল যিটো আমি বৰ্তমান দেখি আছোঁ বৰ্তমানৰ আৰু মানে দেখাম বাৰু মই আপোনালোকক দেখাই আছোঁ আৰু বাকী এইবাৰ যোনটো আমি জুবিন দা বনালে তো বহুতে মানে ছ'চিয়েল মিডিয়াত কৈ আছে যে এইটো সোণাপুৰক নিয়া হ'ব এতিয়া যিহেতু আপুনি বনাইছে গোটেইখিনি আপোনাৰ নিজ ইচ্ছামতে তো এইটো কি এতিয়া সোণাপুৰ নিব নে কি কৰিব এতিয়া চাওক বিভিন্ন সামাজিক মাধ্যমতে হওক বা আপোনাৰ কিছুমান ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মতে হওক এটা প্ৰচাৰ চলি আছে এই জুবিন গাৰ্গ ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তি ভাগক লৈ যে সোণাপুৰত নিয়া হ'ব সোণাপুৰত সংস্থাপন কৰা হ'ব আচলতে এই ক্ষেত্ৰত মই সোণাপুৰত দিয়াৰ কাৰণে মোৰ কোনো দ্বিতীয় মত নাই বাৰু মই সোণাপুৰবাসীক দিম যদিহে বিচাৰে কিন্তু কথাটো হৈছে কি মই এতিয়ালৈকে তেনেকুৱা সোণাপুৰবাসী ৰাইজ নাইবা কোনো ধৰণৰ চৰকাৰী পক্ষৰ লগত মই যোগাযোগ হোৱা নাই আৰু পৰৱৰ্তী সময়ত যদি যোগাযোগ হয় বা জুবিন ক্ষেত্ৰখন যদি সম্পূৰ্ণ হয় বিনা দ্বিধাই মই এই মূৰ্তিভাগ তাত অৰ্পণ কৰিবলৈ মই প্ৰস্তুত বৰ্তমানলৈ আপুনি ভাবা নাই যে সোণাপুৰ দিম মই বৰ্তমানলৈ তেনেকুৱা কোনো ধৰণৰ চৰকাৰী বিষয়া হওক বা সোণাপুৰবাসী ৰাইজৰ লগত কোনো ধৰণৰ কথা পতা নাই কিন্তু তেওঁলোকে ছ'চিয়েল মিডিয়াত মানে নিজে নিজে প্ৰচাৰ কৰিছে যে এইটো জুবিনৰ যি সমাধি তেখেতৰ সংস্থাপন কৰা হ'ব এইটো অপপ্ৰচাৰ বুলিয়ে মই কওঁ তো বাৰু মানে বৰ্তমান দাদাৰ ফালৰ পৰা কোনো সোণাপুৰ নিম বুলি বা হেৰি কৰা তেনেকুৱা হোৱা নাই ভবা নাই তো দাদাই যিহেতু ভূপেন হাজৰিকাক বনাইছিল আৰু আজি 13 বছৰ ধৰি তেখেতৰ ঘৰতে ৰাখিছে আৰু এইটোও তেনেকৈ ভাবি লৈছে আৰু বাকী যদিহে বিচাৰে তেনেহ'লে দাদাই দিম বুলি কৈছে মানে আৰু এইটো হৈছে ভূপেন হাজৰিকা তেতিয়াৰ পৰা আপোনালোকক কৈ আছোঁ যে 2011 চনত তেখেতে ভূপেন হাজৰিকাৰ নশ্বৰ দেশ বনাইছিল কফিনটো এটি আৰু এইটোৱে হ'ল ভূপেন হাজৰিকা তো মানে ছেম ছিষ্টেম আৰু মানে মজাই বনাইছে দুয়োটাই আৰু আপোনালোকক কৈছোঁৱে 2011 চনত অকল জুবিন দাই নহয় 2011 চনত ভূপেন হাজৰিকাৰ যিটো মানে শৱদেহৰ মূৰ্তি আছিল সেইটো নিৰ্মাণ কৰি ওলাইছিল আৰু সেইটো হ'ল ইয়াত মানে ওচৰতে আছে বাকী এইটো যেতিয়া বনাইছিল তেতিয়া ধৰি লওক এনেকুৱা ছ'চিয়েল মিডিয়াও নাছিল বা ধৰি লওক নাছিল প্ৰথম এইটোও বনোৱা চেষ্টা ন মানে যোনটো হাতী বনালে সেইটো ইয়াৰ পিছত আছিল ইয়াৰ পিছত মানে প্ৰথম আপোনাৰ জীৱনত এইটো বনাইছিল জীৱনত নহয় মই জীৱনত বহুত বনাইছোঁ মই তেতিয়া মানুহৰ মূৰ্তি বনাইছোঁ আপোনাৰ ভগৱানৰ মূৰ্তি বনাইছোঁ এনেকৈ বনাই আহিছোঁ এইটো প্ৰথম বুলি নহয় মই মোৰ যেতিয়া বয়স 9 বছৰ তেতিয়াৰ পৰা মই শিল্পকৰ্মৰ লগত জড়িত আচ্ছা মানে আপুনি এইটো শিকা নাই ন ক'তো কোনো শিক্ষা নাই কোনো ধৰণৰ মোৰ আনুষ্ঠানিক শিক্ষা নাই আৰু কোনো ধৰণৰ গুৰু নাই বা এই কোনো ধৰণৰ আৰ্টতে হওক এইবিলাকত কোনো ধৰণৰ মোৰ মানে জড়িত নাছিলোঁ মই মানে শিক্ষা হিচাপত মানে আপোনাৰ শৱদেহৰ ক্ষেত্ৰত এইটো দ্বিতীয় প্ৰচেষ্টা প্ৰথম ভূপেন হাজৰিকাই বনাইছিল আৰু এতিয়া মানে জুবিন দা দুইজন যিহেতু অসমৰ লেজেণ্ড হয় তেখেতে বনাই উলিয়াইছে আৰু সেইটো তেতিয়াৰ পৰা এইটো ইয়াতে ৰাখিছে মানে এইটো এতিয়াও ধৰক আপোনাৰ বিভিন্ন ঠাইৰ পৰা আপোনাৰ চাবলৈ আহে এতিয়াও অহৰহ মানুহ আহি থাকে তেতিয়া আপোনাৰ এতিয়া যেনেকৈ জুবিন দাৰটো আমি শুনি আছোঁ যে অমুকত নিব তমুকত নিব তো তেনেকৈ তেতিয়া এইটো তেতিয়া চেষ্টা কৰা নাছিল নেকি বিভিন্নজনে চেষ্টা কৰিছিল কিন্তু মই কিছুমান কথা আছে কি মই পইচাৰ কাৰণে বনোৱা নাইতো এইটো তেখেতৰ প্ৰতি থকা যিটো আন্তৰিকতা বা তেখেতৰ প্ৰতি থকা যি আমাৰ মৰম ভাৱ আমাৰ প্ৰাণৰ শিল্পী দুগৰাকী প্ৰাণৰ শিল্পী গতিকে মই আচলতে যদি বিচাৰে মই দিলোঁ হয় কিন্তু কিছুমান কথাৰ কাৰণে মই নিদিলোঁ আৰু মোৰ ঘৰতে থাকি গ'ল আৰু এতিয়াও মই বেলেগৰ কাৰণে বাৰু বনোৱা নাই মই নিজৰ কাৰণে বনাইছোঁ যদি কোনোবাই বিচাৰে মই নিশ্চয় দিম প্ৰদৰ্শনৰ কাৰণে হওক বা সংস্থাপনৰ কাৰণে হওক আৰু গোটেইখিনি দেখালোঁ ভূপেন হাজৰিকাক দেখালোঁ ইফালে জুবিন দাক দেখালোঁ আৰু লাষ্ট তাৰমানে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ড এইটোৰ ওপৰত মানে ডিম্পুদায়ো ভিডিঅ' বনাইছিল আগতে এই চক মানে গোটেই ক্ষুদ্ৰতম আৰু এইটো এটা ক্ষুদ্ৰতম গড় আপোনাৰ এইটো ক্ষুদ্ৰতম গণেশ এইটো ক্ষুদ্ৰতম কাছ আৰু এইটো ক্ষুদ্ৰতম হাতী মানে চব 1 চেণ্টিমিটাৰৰ মানে সেই চন্দন কাঠেৰে বনাইছে এইটো ক্ষুদ্ৰতম হাতী মানে আৰু যিটোৰ বাবে এখেতে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ড পাই থৈ দিছে তো এনেকুৱা এৱাৰ্ড মানে আমাৰ ইয়াত চাগে এখেতেই প্ৰথমজন ব্যক্তি যিয়ে মানে এনেকুৱা এৱাৰ্ড এটা পাইছে আৰু এইটোৱে হৈছে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডৰ মানে ট্ৰফিটো যিটো মানে কৰোৰৰ মাজত এজনহে পায় মানে এইবোৰ বস্তু মানে আজিকালি কেনেকুৱা হৈছে বহুত ট্ৰফি মানে মানুহে পইচাৰে ল'ব পাৰে কিন্তু এইটো কেতিয়াও আপুনি নোৱাৰে আৰু এইটো কৰোৰৰ মাজত এজনহে পায় মানে এইটোৱে হৈছে ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ড মানে সহজ কথা নহয় আৰু কাৰণ 1 চেণ্টিমিটাৰত মানে এই বস্তুবোৰ আঁকি দিনটো মানে আমি একদম মানে কি ক'ম আৰু একোৱেই নহয় আৰু এই আঙুলিতে থাকে তো এই বস্তু বনাই মানে এইটো পোৱা মানে ধেমালি কথা নহয় আৰু সঁচাকৈ অকল জুবিন দাৰ নশ্বৰ দেশ নহয় তেওঁৰ গোটেইখিনি বস্তুৱে মই দেখাব বিচাৰিছোঁ মানে এনেকৈ ভূপেন হাজৰিকা আব্দুল কালাম গোটেইখিনি বনাই থৈছে আৰু তেখেতে সৰুতে মানে সেই হাতখনো বনাইছে মানে আৰু এটা কথা কোৱাই নাই অকল এখেতে মানে এইবোৰ বনোৱাই নহয় এখেতৰ মানে আৰু এটা টেলেণ্ট আছে এইটো হ'ল কবিতা লিখা এখেতে মানে কবিতা লিখি নিজে কবিতা আবৃত্তি কৰে আপোনালোকে বহুতে এখেতৰ কবিতা শুনাই বিশেষকৈ নলবাৰীৰ ৰাসৰ এটা কবিতা আছে যিটো কবিতা এখেতে লিখি কিনে আবৃত্তি কৰা হয় এনেকৈ এতিয়া ওলালোঁ মানে তো মানে
ভাল লাগিল মানে এনেকুৱা ৰেকৰ্ড কৰা মানুহ এজন আমাৰ ওচৰৰে গাঁও বগৰীহাটী য'ত মানে আমি সৰুৰ পৰা আহি আছোঁ এইখন গাঁৱত তো মানে অহা যোৱা কৰাই যায় আৰু আমাৰ ঘৰৰ ওচৰতে যিহেতু তো মানে গম পোৱা নাছিলোঁ তো গম পালোঁ সেনেকুৱা টেলেণ্টেড মানুহ এজন মানে আমাৰ ওচৰৰ গাঁও এখনতো আছে তো এতিয়া গোটেইখিনি কৰিলোঁ আৰু এতিয়া মানে ওলাই থাকোঁ ইহঁতেও যাব টিহুলৈ ময়ো যাম ঘৰলৈ প্ৰায় 3টা বাজিল না কি ভাই মানে ওলাই যাম আৰু এতিয়া আৰু এনেকুৱা শেষ টাইমত ইহঁতে আৰু পুনৰ মোৰ ঘৰ আহি পালে হে ভাই এটা বস্তু ভাল লাগছে নৰা আহিছা নেকি মানে বেলেগ নহ'লেও ফটোবিলাক ভাল লাগছে জুবিন দাৰ ফটোবিলাক যি আঁকি দিছে মানে মই লগ কৰিছিলোঁ না সেইকাৰণে আৰু আপডেট কৰছা এই ৰ বইচা কৰ ওপৰত বজোন যা তয়ে বৈছা আহি কিনে তুই মই আৰু কি ক'ম আৰু তোৰ সৌভাগ্যটো ভাই মই নাপালোঁ জুবিন দা আমাৰ মাজত সদায় থাকিব সদায় আছে আৰু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সকলোৱে কৈ যাব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট বক্সত লিখক ভৰ্তি কৰি দিয়ক বৰ্তমান ডিজিটেল যোগেদি জাষ্টিছ ফৰ জুবিন গাৰ্গ 3.3 মিলিয়ন নে কি হ'ল 3.3 মিলিয়ন নহয় 3.3 কৰোৰো হৈ যাব পাৰে আমাক ন্যায় লাগিবই যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে লিখি যাম জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ যাম জাষ্টিছ ফৰ জুবিন গাৰ্গ বাকী এইখিনি আছিল আজিৰ ভিডিঅ' মানে এনেকুৱা টেলেণ্টেড মানুহ এজন বগৰীহাটীত থকা বুলি মই আগতে গম পোৱা নাছিলোঁ একদমে মানে মই শুনিছিলোঁ তেখেতৰ কবিতা আচলতে কিশোৰ বেজবৰুৱা বুলি ক'লে মই তেখেতৰ কবিতাবোৰ শুনিছিলোঁ কিন্তু তেখেতে যে ইমান মানে ৰেকৰ্ড কৰি থৈ দিছে সেইটো গম পোৱা নাছিলোঁ তো আজি ইহঁতো আহিল মই গ'লোঁ ভাল লাগিল লাষ্ট টাইমত জয় জুবিন দা দিয়ক বাই বাই